কাশফুলের ওই দুধ সাদা রং আকাশ বুঝি সাজে, অন্ধকারে রাত পেরিয়ে আলোর বাঁশি বাজে। হাই গাইজ, ৱেলকাম বেক টু মাই চেনেল এল জে হাজৰিকা। আপোনালোকে এল জে হাজৰিকা চেনেলটো চাই আছে। আমি আজি পূজা চাব আহিলোঁ মৰিগাঁৱত। পূজা মানে সম্পূৰ্ণ আপোনালোকক দেখাই দিম। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগত থকা বেল আইকনটো দবাব নাপাহৰিব। আমি এতিয়া গোটেই পূজাশালীখন দেখাম আপোনালোকক। জীৱনত যদি অকণমান হ'লেও সুখ পায় তেতিয়াহ'লে আৰু নকওঁ, শ্বেয়াৰ কৰিব নাপাহৰিব। আহি মানে মৰিগাঁও প্ৰথম পূজাশালীটো পাইছোঁ, প্ৰথম পূজা মণ্ডপ। ইয়াতে ৰাইজ দেখিছেনে কিমান বহুত আছে ৰাইজ। পূজাশালীৰ প্ৰথম মণ্ডপটো প্ৰথম পূজাশালী খিচিৰি খুৱাই আছে, খিচিৰি খাই আছে মানুহে। প্ৰথম পূজাশালী পেণ্ডেলো চাওক, মানুহ অহা যোৱা কৰিছে। ইফালৰ পৰা মানুহ সিফালে, সিফালৰ পৰা মানুহ ইফালে অহা যোৱা কৰি আছে চাওক। ইফালৰ পৰা মানুহ সিফালে অহা যোৱা কৰি আছে। এদিকে মানুহ গৈ আছে, সিদিকে মানুহ আহি আছে। আমি প্ৰথম পূজাশালীখন আপোনালোকক দেখুৱাইছোঁ আৰু ছেকেণ্ডখন দেখাই আছোঁ। আমি লাহে লাহে গৈ আছোঁ। এইটো আমাৰ পুলিচ পইণ্ট হয়। এইটো মৰিগাঁও ডিষ্ট্ৰিক্টৰ, এইটো গুৱাহাটীৰ পৰা আহিলে ফাৰ্ষ্ট পুলিচ পইণ্ট বুলি কয় এইটোকে। মানুহ নাই, পূজা বুলি মানুহ যিমান হ'ব লাগে সিমান নাই। ক'ভিড প্ৰট'কলে এইবিলাক ভংগ কৰি দিছে মানুহবিলাকক। ছেকেণ্ড পূজা মণ্ডপ পাই গৈছোঁ যে আমি। ছেকেণ্ড পূজা মণ্ডপবিলাক মানুহ দেখিছে আহি আছে। চালোঁ মই বঢ়িয়াকৈ দেখুৱাইছোঁ ওচৰৰ পৰা। এটা মানুহ পূজা কৰি ঘামি তাপি একদম নকওঁ কি হ'ব, এখন অৱস্থা নোহোৱা হৈ গৈছে। তেওঁ পূজা চাবলৈ আহিছোঁ, আপোনালোক দেখুৱাবলৈ, পূজা দেখাবৰ কাৰণে ঘামি তাপি আহিছোঁ। আপোনালোকে যদি অকণমান চাব আৰু মানুহটোক আৰু। আহি আমি ৰাৱণ দুটাক লগ পালোঁ। এইটো এটা ৰাৱণ কৃষ্ণ, এইটো এটা ৰাৱণ চিখ খাই কেনেকৈ ঘূৰি ফুৰি আছে মৰিগাঁও টাউনৰ মাজত। পূজা চাবলৈ অহা নাই একেটাই, বেলেগ কামত আহিছে। মেডিচিন নিব আহিছে। মৰিগাঁৱত একো নাই, খালী মৰিগাঁও খালী। ৰাতি পূজা বুলি ক'বলৈ গ'লে আৰু বহুত ভাল লাগে। এতিয়া ৰাতি পূজা নহয় আৰু খালী পূজা এখন, খালী পূজা হৈ আছে। লোকেল কুলি দেখিছেনে? লোকেল কুলি এইজন চাওক, লোকেল কুলি মৰিগাঁও টাউনৰ মাজত লোকেল কুলি। তাৰ লগত লোকেল কুলি লৈ আহি আছোঁ। সৌ অলপ আগত পূজা মণ্ডপ এটা আছে, তালৈও গৈ আছোঁ। আপোনালোকৰ তাতো দেখুৱাম। মানুহ নাই, একদম বেয়া লাগিছে থাকি, আৰু আহিও ভাল লগা নাই মানুহ নোহোৱাৰ কাৰণে। এই অলপ আগলৈ গৈ আপোনালোকক গোটেইখিনি দেখাম। শেষৰ পূজাশালীটো নহয় বাৰু, আৰু এটা আছে পূজা মণ্ডপ, সেইটো দেখুৱাম। আমি প্ৰথম এই 3 নম্বৰ পূজা মণ্ডপটো চাই লওঁ, তাৰপৰা দেখাই আছোঁ আপোনালোকক। আমাৰ 3 নম্বৰ পূজাশালীটো এইটো চাওক। অলপ ভাল লাগিছেনে পূজা মণ্ডপটো? যদি ভাল লাগিছে এইটোতে লাইক কমেণ্ট কি পায় থুকিব আৰু। এই 2 নম্বৰ পূজা মণ্ডপটো আমি ভিতৰলৈ যাবলৈ চেষ্টা কৰিম। বহুত মানুহ নাই এইবাৰ মানুহ। পূজা মণ্ডপত খিচিৰি খুৱাই আছে, খিচিৰি। মানুহ আছে অলপমান।
ভালদৰে চাই লওক আপোনালোকে দুৰ্গা মা। যদি আপোনালোক আমি 3 নম্বৰ পূজা মণ্ডপটো বাই বাই দি আমি 4 নম্বৰ পূজা মণ্ডপটোলৈ আগুৱাব বিচাৰি আছোঁ। আমি এতিয়া এই পূজা মণ্ডপটো সেৱা আভাস জনাই বাই বাই দিলোঁ। আমি এতিয়া 4 নম্বৰ পূজা মণ্ডপটোত যাম। এয়া মানুহ নাই চাওক, মানুহ বহুত কম। আজি ৰাতি আহিলোঁ আমি, বহুত কম। আপোনালোকক মই 4 নম্বৰ পূজা মণ্ডপটো দেখুৱাই আছোঁ। আপোনালোকে স্কিপ কৰি নাচাব, লাহে লাহে চাব আৰু যিমান পাৰে বৰ বেছি শ্বেয়াৰ কৰি দিব। 4 নম্বৰ পূজা মণ্ডপটো এইটোৱে আছিল। চাওক আপোনালোকে 4 নম্বৰ পূজা মণ্ডপটো তলৰ পৰা ওপৰলৈ ভালদৰে চাওক। সোমাই যাম চাগে, কি হয় নাজানো, সোমাই যোৱাৰ চেষ্টা কৰি আছোঁ। সোমাব দিব নাই এতিয়া। 4 নম্বৰ পূজা মণ্ডপটো ইয়াতে পুলিচ প্ৰশাসন চব আছে। আপোনালোকে তামিলনাডুৰ মানুহ দেখিছেনে? আমাৰ মাজত আছে এতিয়া তামিলনাডুৰ 3টাকে জনপ্ৰাণী। এইজন আমাৰ ভাস্কৰ ডেকা। আমি এনেই মাতো তাক লাও বুলি। তাক লগ পাই বহুত ভাল লাগিলে। তাৰ ড্ৰেছযোৰ চাই লওক আপোনালোকে। ড্ৰেছযোৰ যদি ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কি নকয় সেইবিলাক নকৰিব আপোনালোকে। এই ড্ৰেছযোৰ সকল যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ একদম ফ'ল' লগত কৰি দিবি। যাওঁ ছাবস্ক্ৰাইব বাটনটো যে দবাই দিবি, দেৰি নকৰিবি কিন্তু। চোৱা সিহঁতৰ মুড। অৱশেষত আমি এতিয়া ঘৰত যাব ওলালোঁ। আমাৰ মানে পূজা চাই হৈ গ'ল। আমি ঘৰত যাব ওলাই আছোঁ এতিয়া। আমি ঘৰলৈ যাওঁ, তাৰপৰা ভিডিঅ'টো বনাওঁ, আপোনালোকক দিম। আজি দিম, আপোনালোকে চাব আৰু। এতিয়া আপোনালোকক বাই বাই জনালোঁ। আৰু পূজাশালীত একো নাই, মানুহো আজি বহুত কম হৈছে। প্ৰথম পূজাৰ কাৰণে আজি বহুত মানুহ কম আছে। সেইকাৰণে আমি কাইলৈ আকৌ দিনত আহিম। দিনত আহি আপোনালোকক গোটেই মৰিগাঁও সকলো ঠাইতে পূজা য'ত য'ত হৈছে সকলো ঠাইতে যাম আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব।